নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আহিছোঁ আপোনাৰ মামাৰ সমষ্টি হেমন্ত বিশ্ব শৰ্মা মামাৰ সমষ্টি আপোনাৰ শুৱালকুছি ৰাস চাবলৈ। শুৱালকুছি ৰাস চাবলৈ আহি পোনপ্ৰথমে আমি পাৰ্কিং কৰিলোঁ। পাৰ্কিং কৰিয়ে 100 টকা দিলোঁ। মামা এইটো বেয়া কথা হৈছে দেই, আপোনালোকৰ ফিল্ড দিয়ে নে কি? এইখন 100 টকাকৈ পাৰ্কিং লগাইছে। ইমান দূৰৰ পৰা চাব আহিছোঁ তেল ভৰি আৰু পাৰ্কিঙৰ নামতে 100 টকা দিমি। খাবাক লগি এতিয়া 20 টকা আছে, মানুহ হৈছোঁ 3টা, কি খাম? তো ভিডিঅ'টো চাই থাকক, আমি এণ্ট্ৰি গেটেৰে সোমাম। এয়া ৰাসৰ ভিতৰত সোমাই কেনে আপুনি এখন ফটো দেখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, অসমৰ মুখ্যমন্ত্ৰীৰ। ভালেই লাগিছে ৰাসখনত। প্ৰথম টাইম আহিছোঁ আপোনাৰ শুৱালকুছি ৰাস। মানুহ হৈছে ভালেই হ'ব। নিজৰ সমষ্টিৰ এজন বিধায়ক, মুখ্যমন্ত্ৰী বৰ্তমান সময়ত। সেইটো আপোনাৰ শ্ৰীকৃষ্ণটো বনাইছে, শ্ৰীকৃষ্ণৰ বাঁহী বজাই এইটো বগা আকাৰেদি। হয়তো মোৰ আইফোনৰ কেমেৰা নহয় ন, আপোনাৰ কম দামী কেমেৰা। চ' আপোনালোকে ভালকৈ কোৱা, ভাল কোৱালিটি নেদেখিব। তো ভিডিঅ'বোৰ যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিবলৈ নাপাহৰিব। এয়াৰচেল, এতিয়াও এয়াৰচেলৰ এডভাৰটাইজ আছে। এই ছাতাবিলাক আপোনাৰ এই এয়াৰচেলৰ যেতিয়া আগতে চিম কাৰ্ড বেচা আছিল তেতিয়া। এই মণ্ডপৰ ভিতৰতে আমি ভিতৰত সোমালোঁ। ইয়াতে আই লাভ শুৱালকুছি লিখা আছে। এতিয়া আপোনালোকে দেখা পাব এটা আৰু এটা আপোনাৰ যিটো আমাৰ ৰাসৰ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ মূৰ্তিবিলাক আছে, মূৰ্তিবিলাক দেখিব এটা এৰি এটা। মানুহ হৈছে আৰু মানুহৰ কাৰণে আপোনাৰ ভইচ অভাৰটো মই নিজে দি দিছোঁ, কাৰণ শুনা নাপাব। এই তিনিটা কোন মই ধৰিব নোৱাৰিলোঁ একচুৱেলি। ভাল লাগিছে, ধুনীয়াকৈ বনাইছে। আমি এইবাৰ নলবাৰীতো যোৱা হোৱা নাই, এইবাৰ আপোনাৰ হাউলিতো যোৱা হোৱা নাই। আপোনাৰ ধৰক মানডে যাম, একেলগে গোটেইখিনি কমপ্লিট কৰিম। তো মানুহবিলাকৰ ভক্তৰ অগণন ভিৰ, তাৰে মাজে মাজে ময়ো কৈ আছোঁ আৰু দেয়াৰ যিয়ে নহওক। আপোনাৰ এইটো হৈছে লক্ষীনাৰায়ণ, এইটো হৈছে আপোনাৰ কিবা গম নাপাওঁ, লিখা আছে ওপৰত কিন্তু ভালকৈ গমেই নাপাওঁ। এনেকৈ গোটেই এলেকাটো গোটেই আপোনাৰ মূৰ্তি। এইখিনি হৈছে আপোনাৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা বৃন্দাবনত যিটো ৰাসলীলা কৰে। তাৰপাছত এইখিনি আপোনাৰ এই আপোনাৰ মহাভাৰতৰ বস্তুখিনি দেখুৱাইছে। দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পৰা আৰম্ভ কৰি ধৰক আপোনাৰ ভীষ্মৰ সৰহজ্জা আপোনাৰ গোটেইখিনি দেখাইছে। এই মৎস্যবেদ অৰ্জুনৰ, এইটো আপোনাৰ পঞ্চপাণ্ডৱৰ স্বৰ্গযাত্ৰা, এইখিনি বস্তু দেখাইছে। গোটেই ঠিক ঠাক গোটেইখিনি দেখাইছে। যিয়ে নহওক মামাৰ সমষ্টিৰ ৰাজ আৰু কি বেয়া হ'ব আপোনাৰ ভালেই লাগিছে আহি। তো ইয়াৰ পৰা ওলাই কেনে আপুনি দেখা পাব যে এটা আইফিল টাৱাৰ আছে। আইফিল টাৱাৰ আপোনাৰ পেৰিছত যে আছে, সেইটো ভাল লগা কৰিছে। নান্দনিক দৃশ্য, আপোনাৰ মানুহ প্ৰত্যেক মানুহ। কিন্তু তাৰ বাবদ এটা বিশেষ, আমি বহুত ৰাজ দেখিলোঁ, কিন্তু আচৰিত এইবাৰ মানে শুৱালকুছিৰ ৰাসৰ এটা বস্তু দেখিছে, ভাগ্য পৰীক্ষা। এই যে লাইনটো দেখিছে, চব আপোনাৰ লাকি 7 খেলোৱা লাইন। আপোনাৰ বহুত এলেকা এটাত মানে ল'ৰা ছোৱালী, আপোনাৰ পুৰুষ মাইকী মতা মাইকী সকলোৱে লগ লাগি একেলগে আপোনাৰ লাকি 7 খেলি আছে। এই ডিমাও দিছে কাবাই, ধৰক আপোনাৰ এই চক লাকি 7। মানে আচৰিত খাইছোঁ। কিন্তু এটা কথাও মানে আচৰিত, যিটো সময়ত আপোনাৰ যোৱাটো বন্ধ কৰি দিছে অসমত, কিন্তু ইয়াতে চলি আছে। তো ভিডিঅ'টো চাই থাকক। বৰ্তমান আছোঁ আমি শুৱালকুছি ৰাসৰ ভাগ্য পৰীক্ষাৰ জেগাত। ভাগ্য পৰীক্ষা চব লাকি 7 চলি আছে। এই পিছপিনে চাওক, আপোনাৰ চব ভাগ্য পৰীক্ষা চলি আছে। ভাগ্য পৰীক্ষাৰ এই চলি আছে। লাকি 7 কিন্তু জিতুল এটা কিন্তু আচৰিত, ইমান মানুহ ভাগ্য পৰীক্ষা কৰা। আমাৰ ভাগ্যই নাই, কি পৰীক্ষা কৰিম? তাতে খাম বুলি ভাবিলোঁ, খানা কিনি আৰু এখন ভাল আছিল তাতে। মামাৰ ৰাসত আহি আপোনাৰ প্ৰথমে ল'লোঁ চিকেন পকৰা খাম মামাৰ ৰাসত, শুৱালকুছি ৰাস। তো ভিডিঅ'টো চাই থাকক। ইভাগেতো চব বাণিজ্য মেলে, আপোনাৰ এই মাইকীৰ দোকান মেক্সিমাম একবাৰ আছে। আৰু আমাৰ কাৰণে এখন দোকানত যাওঁ ৰ'ব, শিখৰ এটা কিনবা। এই শিখৰ এটা কিনি আৰু আপোনাৰ ভিডিঅ'টো এণ্ড কৰিলোঁ, কাৰণ ৰাস বুলি ক'লেতো সকলোতে সেই একেই ৰাসলীলা দেখাব। হয়তো আপোনাৰ অলপ মানে ধৰক কি বুলি কয় এইটো, পাৰিলোঁ। হ'ব দিয়ক, যি হৈছে ভিডিঅ'টো লাইক কৰিব।